আজি দুপৰীয়া মম্মমৰ লগত এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। তাইতো ঠিকেই আছিল, কিন্তু হঠাতে যে এনেকুৱা হ'ব আমি বুজিয়েই পোৱা নাছিলোঁ। তাৰ যিমানেই যি নহওক কিয় তাৰ কিন্তু এক্টিং আৰু খেল ধেমালি একেই থাকে। তাই কিন্তু সঁচাকৈ বহুতে ষ্ট্ৰং। সৰুৰ পৰাই মইহে অকণমান তাক চাই পেলাই নাৰ্ভাছ হৈ যাওঁ, কেতিয়াবা কান্দিও দিওঁ, কিন্তু তাই সঁচাকৈ বহুতে ষ্ট্ৰং। তাই সহ্য কৰিব জানে সৰুৰ পৰাই। নাজানো ডাঙৰ হোৱালৈকে কি হয়, কিন্তু তথাপিও যি নহওক কিয় মম্মৰ কিবা যদি সৰুকৈও হয় আমি ঘৰৰ চব মানুহবিলাক নাৰ্ভাছ হৈ যাওঁ। চবৰে ঘৰৰ সৰু বাচ্চা থাকিলে চাগে এনেকুৱাই হয়। তো ফটকৈ আমি ৰেডি হৈ পেলাই এতিয়া আমি আহিলোঁ ডক্টৰৰ তাতে। সৰুৰ পৰাই মামামক আমি হোমিঅ'ই খুৱাই আছোঁ, এল'পেথিক এতিয়াও দেখুওৱা নাই। সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে এজন বাইদেউ আছে, সৰুৰ পৰাই জন্ম হোৱাৰ পৰাই মামামক আমি তাতে দেখুৱাওঁ। তো এতিয়া আমি আহি গ'লোঁ তাতে, এতিয়া বহি অকণমান টাইম ৱেইট কৰি আছোঁ। ইয়াৰ ডগীটো চাওকচোন, তাই কিন্তু বহুত কিউট। আৰু এটা ডগী আছে, তাক কিয় বা দেখা নাপালোঁ। তো আমাৰ বাইদেউখিনি আহি গ'লে এতিয়া ধুনীয়াকৈ মেডিচিন দিলে, অকণমান মায়েও প্ৰেছাৰটো চেক কৰি ল'লে। এতিয়া চাওকচোন, বেমাৰেই হওক বা যিয়ে নহওক কিয় মাম্মামৰ অকণমান ফিভাৰ আৰু গাটো গৰম জ্বৰ আহি আছিল। খোৱাটো কিন্তু ইম্পৰ্টেণ্ট, সেইকাৰণে আমি অকণমান টাইম দোকানত সোমাই পেলাই খোৱা বস্তুও ল'লোঁ। আৰু এয়া চাওক মোৰ মাম্মামৰ এক্টিং, কি যে কৈ আছিল নহয়, এইটো খাম সিটো খাম, আইচক্ৰীম খাম, মানে বহুতেই কথা। কিন্তু আইচক্ৰীমটো দিব নোৱাৰিম, যিহেতু মাম্মামৰ ফিভাৰ, অকণমান জ্বৰ, ঠাণ্ডা লাগিব সেইকাৰণে। আৰু গণেশ মন্দিৰৰ চালে তাই পূৰা ধুনীয়াকৈ একদম জয় বাবা গণেশ কৈ পেলাই নাম দি আছিল। ঘৰত আহি পালোঁ, এতিয়া ধুনীয়াকৈ তাক মেডিচিন খুৱাম। বহুত দিনৰ পিছত মাম্মামে মেডিচিন খাব আজি, সেইকাৰণে অকণমান নখৰা দেখাই আছে। তাই নাখাব বুলি কৈ আছে, কিন্তু খাবতো লাগিবই, কাৰণ বতৰটো এই গৰম এই ঠাণ্ডা ন, সেইকাৰণে ফিভাৰটো চাগে হয়েই চব বাচ্চাৰে। তো তেনেকুৱাকৈ মাম্মামৰ অকণমান ফিভাৰ আহিছিল। এয়া চাওক, মেডিচিন নাখাবই মানে তাই, কিন্তু তথাপিও জোৰ জবৰদস্তিকৈ খুৱাই দিলোঁ। তাৰপিছত খাইছে মাম্মামে মেডিচিন, এই ফাৰ্ষ্টৰ মেডিচিন খোৱাটোৱে কথা। তাৰপিছত এতিয়া মাম্মামে ধুনীয়াকৈ মেডিচিনবিলাক খালে, আৰু এতিয়াহে মোৰ মনটো শান্তি, মানে আমাৰ ঘৰৰ মানুহ চবৰে মনটো শান্তি যে তাক ডক্টৰ তাতে অকণমান দেখুৱাই আনি মেডিচিন খুৱাবলৈ পালোঁ। মাটো একদম পূৰা নাৰ্ভাছেই হৈ যায় মাম্মামৰ কিবা হ'লে। এতিয়া খালি মাম্মামে ধুনীয়াকৈ মেডিচিন খালে হ'ল আৰু ফিভাৰটো জল্দি কমিলেই হ'ল। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। টাটা, বাই বাই।